মোৰ নাম অনামিকা মহন্ত মোৰ ঘৰ উদালগুৰি জিলাত মই মোৰ স্কুলীয়া শিক্ষা উদালগুৰিতে কমপ্লিট কৰিছোঁ তাৰ পিছত মই গুৱাহাটীত আহোঁ 12 পাছ কৰাৰ পিছত তাৰ পিছত মই কটন কলেজৰ পৰা মোৰ গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী লাভ কৰিছোঁ কি সাবজেক্ট ফিলসফি হয় স্যাৰ তাৰ পিছত মই সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছোঁ 2016 স্যাৰ তাৰ পিছত মই সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলোঁ আৰু 2018ত মই মোৰ প্ৰিলিমছ দিছিলোঁ কিন্তু স্যাৰ মেইনছটো ক্লিয়াৰ নহ'ল মোৰ আৰু এবাৰ মোৰ সেকেন্ড টাইম আচ্ছা তাৰ পিছত এনি আদাৰ থিং ইউ ৱান্ট টু ডু ডু ইন ইয়োৰ লাইফ ইন লেজাৰ টাইম hobbies okay sir my hobbies are cooking and astrology okay what do you do in astrology so actually I am in the learning stage not an expert so I'm learning how planets impact on human life so that fascinates me and that is why I'm learning this no what do you do in astrology do you read do you write do you practice ki kora mane sir I read actually I read do you follow any online portal for it no ma'am so then how are you learning the thing that's a mathematical calculation yes ma'am on YouTube I see videos on YouTube and then I try to learn something from that by seeing the YouTube videos okay who is the pioneer you haven't done any course on it no ma'am no okay who is the pioneer of astrology sir Sage Frigu Rishi from the Vedic age astrology is a science or just a social science sir it's to some extent it is a science because it studies the impact of planet and their movement on human life I think so sir okay acha hobbies hisabe loisa mane hobbies profession hoba pare ne sir jodi bahut beshi interest thake to tumi astrology profession hisabe loar kotha bhabisa nai sir nai hoba etiale mo just ene olop interest ase kane moi bostoto mane study koru aru acha thik ase baru optional subject ki choose korisa sir mor history hisabe loisa okay thik ase history pora ami ki hikha lav koru sir history pora ami amar past to gom pao je ami keneke independence palo aru Britain e keneke amak শাসন কৰিছিল আৰু আমি আমাৰ যিখিনি আমাৰ পায়োনিয়াৰ্স আছে লিডাৰ্স আছে তেওঁলোকৰ জীৱনখিনি আমি কেনেকৈ তেওঁলোকে ষ্ট্ৰাগল কৰিছিল আমাৰ বাবে সেইখিনি আমি গম পাওঁ অসম বুৰঞ্জীৰ পৰা আমাৰ অসমে কি শিক্ষা লোৱা উচিত অসম বুৰঞ্জীৰ পৰা স্যাৰ প্ৰথমতে যিখিনি আমাৰ অসম বুৰঞ্জী আহোম বা তাৰ আগৰ পৰা ষ্টাৰ্ট হৈছে আৰু লগতে আমি যিখিনি ব্ৰিটেনে আমাক দি গ'ল ধৰক এডুকেশ্যন তাৰপিছত যিখিনি অসমীয়া অৰুণোদয় পত্ৰিকাখন তেওঁ দি গ'ল তাৰ পিছৰে পৰাই কোনে দিলে অৰুণোদয় পত্ৰিকা কোনে দিলে নাথান ব্ৰাউনে এডিট কৰিছিল এডিটৰ আছিলে তেওঁ আৰু সেইখিনি আমি ল'ব পাৰোঁ এডুকেশ্যন চিষ্টেমটো আনিলে আৰু ব্ৰিটেনে ইন্ট্ৰডিউচ কৰিলে আমাৰ অসমত তাৰ আগতে আমাৰ টুলত যিখিনি শিক্ষা হৈ আছিলে দিয়া হৈ আছিলে তাৰপিছত এইখিনি অলপ মডাৰ্ণ সায়েন্স তাৰপিছত ইকনমিক্স এইবিলাক আমি অলপ গম পোৱা হ'ল মানুহখিনিয়ে আৰু লগতে স্যাৰ পত্ৰিকা তাৰপিছত জোনাকী যুগৰ ষ্টাৰ্ট হ'ল হিষ্ট্ৰী তোমাৰ মতে হিষ্ট্ৰী ইজ এ ডেড সাবজেক্ট স্যাৰ ডেড সাবজেক্টটো নহয় হয়নে নহয় কিয় নহয় স্যাৰ বহুতখিনি কথা এতিয়াও লিংক হৈ আছে ধৰক স্যাৰ তেতিয়া যিখিনি ছ'চিয়েলিজিমৰ আইডিয়া আহিছিলে হিষ্ট্ৰীৰ পৰাই আমি এতিয়া ডেভেলপ হৈ এইখিনি মানে এতিয়া কেপিটেলিজিমো আহিছে গতিকে সেইখিনি হিষ্ট্ৰীৰ পৰাই আহিছে বুলি ক'ব পাৰি কিন্তু মডিফাইড হৈ গৈছে আৰু দুজন প্ৰখ্যাত ভাৰতীয় হিষ্ট্ৰিয়ানৰ নাম কোৱাচোন প্ৰখ্যাত হিষ্টৰিয়ানৰ নাম স্যাৰ R.S. শৰ্মা আৰু স্যাৰ R.S. শৰ্মা স্যাৰ আৰু বিপিন চন্দ্ৰ স্যাৰ বিপান চন্দ্ৰ স্যাৰ সৰি স্যাৰ বিপান চন্দ্ৰ স্যাৰ ৰামচন্দ্ৰ গুহা নাম শুনিছা ৰামচন্দ্ৰ নাম স্যাৰ শুনিছোঁ ওকে তুমি আকবৰৰ সময়ত এটা জাজিয়া টেক্স বুলি টেক্স এটা আছিলে কি আছিলে এইটো স্যাৰ জাজিয়া টেক্সটো এটা টোল টেক্স আছিল জাজিয়াটো মানে ডিটেইল কিহৰ টোল ৰাস্তাত গাড়ী চলালে নে ঘোঁৰা চলালে তেনেকুৱা নেকি স্যাৰ মই ইমান মনত নাই স্যাৰ সৰি স্যাৰ নাজানে ইমান
আকবৰৰ সময়ৰ লেণ্ড ৰেভিনিউ ছিষ্টেমটো বহুত ধুনীয়া বুলি কৈছিলে তাৰ কি মানে চেলিয়েণ্ট ফিচাৰ্ছ আকবৰৰ টাইমত আকবৰৰ সময়ৰ লেণ্ড ৰেভিনিউ ছিষ্টেম ছাৰ প্ৰথমতে লেণ্ড ৰেভিনিউ আকবৰৰ টাইমত শ্বেৰশ্বাহ চুৰীয়ে যিটো ইণ্ট্ৰডিউচ কৰিছিলে তদাৰমাল যিটো মন্ত্ৰী আছিলে ৰেভিনিউ মিনিষ্টাৰ আছিলে আকবৰৰ টাইমতো তেওঁ লয় আৰু দাস চালা ব্যৱস্থা ছিষ্টেমটো আকবৰে সেইটো এপ্লাই কৰিছিল সেইটোৰ আণ্ডাৰত কি হৈছিলে যি শস্য প্ৰডিউচ হৈছিলে সেইটো সময়ত সেইটো 10 বছৰৰ মূৰে মূৰে সেই মাটিখিনিত কিমান শস্য প্ৰডিউচ হৈছে সেইটো ইনস্পেক্ট কৰিছিলে আকবৰে তদাৰমালৰ সহায়ৰ জৰিয়তে তাৰপিছত সেই হিচাপত ছাৰ টেক্সটো লগাইছিলে প্ৰডাকশ্যনৰ ওপৰত আচ্ছা আহোমসকলৰো এটা তেনেকুৱা খুব ধুনীয়া প্ৰথা আছিলে পাইক প্ৰথা কি হয় এইটো ছাৰ পাইক প্ৰথা যিখিনি ইয়াং মতা মানুহ আছিলে বা ল'ৰা এইখিনি আছিলে 15 বছৰৰ পৰা ছাৰ মই ভাবোঁ 50 বছৰলৈকে যিখিনি বয়সৰ মানুহ আছিলে চবে পাইক আছিলে আৰু আহোমৰ যিখিনি কনষ্ট্ৰাকশ্যন এক্টিভিটিজ আছিল খেতি মাটি আছিল খেতি কৰিবলগীয়া কাম আছিল গোটেইখিনি পাইকবিলাকে কৰিছিলে আচ্ছা ডু ইউ বিলিভ ইন ইকুৱেলিটি আই হোপ ইউ বিলিভ ইন ইকুৱেলিটি তোমাৰ মতে নাৰী পুৰুষ সমান হয় তেতিয়াহ'লে কিয় ৰিজাৰ্ভেশ্যন উইমেনৰ কাৰণে হ'ব লাগে ছাৰ উইমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন এই কাৰণেই হ'ব লাগে যে এতিয়ালৈকে উইমেনৰ যিখিনি ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগিছিল বা যদি আমি মেইল কম্পেৰিজন টু মেইল চাওঁ তেন্তে ফিমেলৰ যিখিনি ৰিপ্ৰেজেণ্টেশ্যন যি চবখিনি মানে স্ফেয়াৰতে সেইটো বহুত কম হয় সেইকাৰণে মই ভাবোঁ ছাৰ উইমেনৰ ৰিজাৰ্ভেশ্যনটো দিছে প্ৰেক্টিকেলিটিত তুমি কণ্টৰ ইউনিভাৰ্চিটিত ধৰা চাকৰিত ধৰা তো উইমেনৰ আজিৰ যুগত কি উইমেনৰ পাৰ্টিচিপেশ্যনটো ষ্টিল আণ্ডাৰ প্ৰেজেণ্টেশ্যন নেকি নে আজিকালি বেছিহে হৈছে ছাৰ যদি আমি চাবলৈ যাওঁ স্কুল বা কলেজত ঠিকেই হৈছে কিন্তু যদি আমি হায়াৰ লেভেলত চাবলৈ যাওঁ এতিয়া ধৰক ফৰ এক্সাম্পল আমি যদি আমাৰ লেজিছলেটিভ এছেম্বলিতে চাওঁ মতা মানুহৰ সংখ্যাতকৈ মেইলৰ সংখ্যাতকৈ মাইকী মানুহৰ যিখিনি মিনিষ্টাৰশ্বিপ বা মেম্বাৰশ্বিপ আছে সেইখিনি খুবেই কম আৰু লগতে ছাৰ পাৰ্লিয়ামেণ্টতো আমি সেই কথাখিনিকে দেখিবলৈ পাওঁ গতিকে এতিয়াও হায়াৰ লেভেলত ৰিপ্ৰেজেণ্টেশ্যন কৰাৰ কাৰণে উইমেনক অকণমান হ'লেও কম আছে যদিও কলেজ বা স্কুলত ছোৱালীৰ সংখ্যা বাঢ়িছে কিন্তু হায়াৰ লেভেলত কম আছে ছাৰ গতিকে মই ভাবোঁ এতিয়ালৈকে মানে সমাপ্ত ক'বলৈ হোৱা নাই তো ফিলচফি যিহেতু তুমি দুটা ছেকশ্যনত পঢ়ি আহিছা ডিগ্ৰী গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন ফিলচফিৰ পৰা কি তুমি জ্ঞান লাভ কৰিছা কি কোৱালিটি লাভ কৰিছা সেইটো চিভিল এডমিনিষ্ট্ৰেশ্যনত ইউজফুল হ'ব বুলি ভাবা ছাৰ ফিলচফিৰ পৰা মই এটা বস্তু শিকিছোঁ যে ফিলচফি এটা বহুত ব্ৰড ছাবজেক্ট আৰু যিখিনি ফিলচফিৰ ধৰক ব্ৰাঞ্চ আছে গোটেইখিনি কি কৰে আপোনাৰ এভৰি এছপেক্টৰ পৰা এটা বস্তু মানে ষ্টাডি কৰে এভৰি এছপেক্টৰ পৰা ষ্টাডি কৰে আৰু ছাৰ মই ভাবোঁ এই ফিলচফিৰ যিখিনি জ্ঞান মই পাইছোঁ বা যি মোক ছাবজেক্টটোৱে শিকাইছে মই ভাবোঁ ছাৰ ডিচিজন মেকিঙত মোক হেল্প কৰিব কাৰণ ছাৰ যিকোনো ছিটুৱেশ্যনত ডিচিজন মেকিঙৰ কাৰণে এটা মানে সব এভৰি এছপেক্টৰ পৰা আমি এনালাইচিছ কৰিব লাগে ছিটুৱেশ্যন এটা তো মই ভাবোঁ ছাৰ সেইটোত মোক হেল্প কৰিব আচ্ছা সাইমন কমিশ্যনটো কি আছিলে সাইমন কমিশ্যন 1927ত পঠাইছিলে ব্ৰিটেইন গভৰ্ণমেণ্টে আৰু সাইমন কমিশ্যনৰ আণ্ডাৰত ছাৰ 1919 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে এখন এক্ট আনিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 তাৰ আণ্ডাৰত কৈছিলে যে এই এক্টটো মানে ইনস্পেক্ট কৰাৰ কাৰণে বা কিমানখিনি আগবাঢ়িছে বা উন্নতি কৰিছে এপ্লাই কৰাৰ পিছত কি ইনস্পেকশ্যনৰ কাৰণে মানে এই 1919 চনৰ এক্টটো মানে যিখিনি মানে ধৰক এপ্লাই কৰাৰ পিছত কি মানে হৈছে ভাৰতত মানে উন্নতি কি হৈছে বা সেইখিনি ইনস্পেক্ট কৰাৰ কাৰণে নহয় মানে মেম 99 ব্ৰিটেইনৰ আণ্ডাৰত থকা মানে ভাৰতখন আৰু তেতিয়াই কৈছিলে যে 10 বছৰৰ পিছত ইনস্পেক্ট কৰাৰ কাৰণে এখন কমিশ্যন বহোৱা হ'ব আৰু সেইখনে আছিল মেম সাইমন কমিশ্যন আচ্ছা স্লেভ ডাইনেষ্টিটো কি আছিলে স্লেভ ডাইনেষ্টি মেম 1206 যদি ৰং নহয় 1206ত মেম মোহাম্মদ ঘুৰিৰ যিজন জেনেৰেল মানে আছিলে কুতুবুদ্দিন আইবাক তেওঁ ষ্টাব্লিছ কৰিছিলে দিল্লীত মানে তেওঁ লাহোৰত কৰিছিলে কেপিটেল তাৰপিছত ইলটুটমিছে দিল্লীলৈ লৈ আহে সেইখন তেওঁলোকৰ ডাইনেষ্টিটোক স্লেভ ডাইনেষ্টি বুলি কয় হোৱাই স্লেভ ডাইনেষ্টি বুলি কিয় কোৱা হৈছে তেওঁলোক মোহাম্মদ ঘুৰিৰ দিনত মানে স্লেভৰ মানে তেওঁলোক তলৰ মানে কামবোৰ কৰিছিলে বা এনেকুৱা যুদ্ধ এইবিলাকত কামাণ্ডাৰ হিচাপে চাট মানে লগ দিছিলে আৰু সেইকাৰণে স্লেভ বুলি কয় বাকী ইমান মোৰ নেজানো
আচ্ছা যজুৰ্বেদা samhita হেতুক আমি কি বুলি কওঁ যজুৰ্বেদা samhita মেম কি বুলি কওঁ মানে ইংলিছত কি বুলি কোৱা হয় এটো মেম নাজানো ইংলিছত কি কোৱা হয় আচ্ছা গোৱালপাৰাৰ এটা ডিস্ট্ৰিক্টত পিংক গ্ৰেনাইট ডিস্কভাৰ কৰা হৈছিল কোনখন পাহাৰত আছিল মেম কেন আই টেক এ কেছ সূৰ্য পাহাৰ সৰি মেম তোমাৰ ফিলসফি হয় স্যার তুমি তোমাৰ ভাল লগা দুজন ওয়েস্টাৰ্ণ ফিলসফাৰৰ নাম কোৱাচোন স্যার ইমানুৱেল কান্ট আৰু স্যার ডেকাৰ্টে ওকে ডেকাৰ্টক আধুনিক যুগৰ মানে জন্মদাতা বুলি ক'ব পাৰি তেখেতৰ ফিলসফিৰ সৈতে কিহৰ কাৰণে কোৱা যায় মানে ডেকাৰ্টৰ কোনটো কথাৰ কাৰণে এমফেচিছটো কি আছিলে ডেকাৰ্টৰ তেওঁ কৈছিলে যে যদি তেওঁৰ এটা ফেমাছ কোট আছে আই থিংক দেয়াৰফৰ আই এম এক্সিষ্ট সো মই ভাবোঁ যোনে মানে তেওঁৰ মতে আছিলে যে যোনে ভাবিব পাৰিছে তেওঁ এক্সিষ্ট কৰে মানে তেনেকুৱা ধৰণৰে ইণ্টাৰপ্ৰিটেশ্যন এটা তেওঁ দিছিল বুলি মই ভাবোঁ সো এই বিষয়ত মই ইমান মানে পাহৰি তুমি হেগেল পঢ়িছা সব পঢ়িছোঁ হয় হয় হেগেলিয়ান ফিলসফিৰ পৰা মাৰ্কছে বহুতখিনি লোৱা বুলি কোৱা যায় মাৰ্কছে কেনেকৈ মডিফাই কৰিলে হেগেলিয়ান ফিলসফিটো মানে হেগেলৰ পৰা মাৰ্কছলৈ এটা উত্তৰণ থকা বুলি কোৱা যায় সো দেয়াৰ ইজ এ ট্ৰানজিশন সেই ট্ৰানজিশনটোত কোনটো এলিমেণ্ট আচলতে মাৰ্কছে যোগ দিলে যিটো মানে হিট যোগ দিলে সিমানখিনি ক'লে হ'ব স্যাৰ মাৰ্কছৰ যিখিনি ছ'চিয়েলিজিমৰ তেওঁ কমিউনিজম বা ছ'চিয়েলিজিমৰ যিখিনি ধাৰণা দিছিল তাত তেওঁ যিখিনি ক্লাছলেছ আৰু কাষ্টলেছ ছ'চাইটিৰ একেবাৰে নহয় তেওঁ হেগেলৰ কথাটো আছিলে যে দ্বন্দ্বাত্মক বুলি যিটো কোৱা যায় যে হেতুৰ লগত তেওঁ মেটেৰিয়েলটোক যোগ দিছিলে সো দ্য হিষ্ট্ৰী ইজ এ হিষ্ট্ৰী অফ হিষ্ট্ৰী যিটো হয় হেতু দুটা ধাৰণাৰ মাজত সদায় এটা কনফ্লিক্ট হৈ পেলাই থেচিছ এণ্টিথেচিছ সিনথেচিছ হয় দ্যাট ইজ অন দ্য থট প্লেনত হয় হেগেলৰ মতে মাৰ্কছে তাৰ লগত মেটেৰিয়েলিজমটো যোগ দিলে যে বস্তুবাদটো যোগ দিলে দিয়াৰ পিছত সেইটো চেঞ্জ হয় বুলি কোৱা যায় নাহিবও পাৰে হয়তো ভাৰতে বৰ্তমান খুব এটা ইম্পৰ্টেণ্ট বেডমিণ্টন টুৰ্ণামেণ্ট জয় কৰিছে ভাৰতৰ বেডমিণ্টন প্লেয়াৰ্ছে কি কাপ এইটো থমাছ কাপ স্যাৰ ইফ আই এম নট ৰং থমাছ কাপ তাৰ মেম্বাৰ্ছখিনিৰ নাম ক'ব পাৰিবা নাই স্যাৰ মই খেলৰ লগত ইমান জড়িত নহয় হয় স্যাৰ ইণ্টাৰনেশ্যনেল ইছ্যুজ কি ফ'ল' কৰি আছা তুমি বৰ্তমান ইণ্টাৰনেশ্যনেল ইছ্যুজ বুলি ক'লে স্যাৰ ৰাছিয়া ইউক্ৰেইন ৱাৰ আৰু যি আমাৰ বাইডেন প্ৰেচিডেণ্ট অফ US লঞ্চ কৰিছে ইণ্ডো পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক তাৰপিছত শ্ৰীলংকান ইকনমিক ক্ৰাইচিছ সেইখিনি মই স্যাৰ তাৰে যিকোনো এটা ইভেণ্টৰ বিষয়ে অকণমান আমাক থুলমূলকৈ ক'ব পাৰিবানে হয় স্যাৰ শ্ৰীলংকান ইকনমিক ক্ৰাইচিছটো মই কৈ দিওঁ স্যাৰ শ্ৰীলংকান ইকনমিক ক্ৰাইচিছটো হৈছে বিশেষকৈ যি ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভছ আছে শ্ৰীলংকাৰ সেইটো ফল হৈছে ফল হৈ গৈছে আৰু লগতে স্যাৰ শ্ৰীলংকানৰ যি ৰাজাপাকছা গভৰ্ণমেণ্ট আছে সেয়াই যি টেক্স ৰেট আছে সেইটো কমাই দিছে আৰু লগতে স্যাৰ এই যিখিনি অৰ্গেনিক ষ্টেট মানে শ্ৰীলংকাৰ এখন অৰ্গেনিক ষ্টেট বনাব বুলি গোটেই ফাৰ্টিলাইজাৰ বেন কৰি দিছে শ্ৰীলংকান গভৰ্ণমেণ্টে আৰু এইটো অভাৰনাইট মানে এদিনতে কৰি দিছে সেইকাৰণে স্যাৰ কি হ'ল যিখিনি ধৰক প্ৰডাকশ্যন হ'ব লাগে সেইখিনি নহ'ল আৰু ইনফ্লেশ্যনটো বাঢ়ি গৈছে তাত অকল ইনফ্লেশ্যনে বাঢ়িছে নে পলিটিকেল ইনষ্টেবিলিটিও হৈছে তোমাৰ অলপ ষ্ট্ৰাকচাৰটোত অকণমান মানে হৈছিলে বুলি ক'বা এইখিনি কৰা হৈছিলে তাৰপিছত বৰ্তমান ইনফ্লেশ্যন বাঢ়ি পেলাই পলিটিকেল ইনষ্টেবিলিটিৰ ফালে গ'ল দেশখন সাংঘাতিক ধৰণৰ ক্ৰাইচিছ